to my another video. So আজি ভিডিওটো অলপ ডিফারেন্ট হ'ব কাৰণ মই এটা চ্যালেঞ্জ কৰিবলৈ লৈছো আৰু মোৰ লগত আছে মোৰ ফ্ৰেন্ড। হাই, মোৰ নাম প্ৰসেনজিৎ। আজি আমি কি চ্যালেঞ্জ কৰিম? লাষ্ট চিপস চ্যালেঞ্জ। লাষ্ট চিপ চ্যালেঞ্জ চিপ এটো ভিডিও আমি বহুত চাই আছো ইউটিউবত। তাৰপিছত টাইম গেটিং কলে যে এনেকে চ্যালেঞ্জ কৰে আৰু যেহেতু মই জ্বলা খাই বহুত ভাল পাওঁ তো ভাবো মই নিজকে টেষ্ট কৰিবলৈ ভাল হ'ব আৰু কিমান জ্বলা হয় আৰু ইউটিউবত দেখা মতে বহুত স্পাইসি দেখায় মানে মানুহবিলাক পগলা হৈ যায় কিবা হৈ যায়। আজি চাওঁ কিমান দম আছে এইটো আৰু অপনেণ্টটো ইমান হাৰ্ড নহয় দেখিবে মই আৰু ইয়াত ৱাৰ্নিং দিয়া আছে। ৱাৰ্নিংখিনি কৈ দিব কি কি আছে। ৱাৰ্নিংত লিখা আছে যে নিজৰ ৰিস্কত থাক কৈছে আৰু হাৰ্ট পেশেন্টৰ কাৰণে মানে একদম ষ্ট্ৰিক্টলি মানা আছে আৰু যদি সহ্য কৰিব পাৰে তেতিয়া খাব আৰু সেনসিটিভ যোনবিলাক মানে স্পাইসি ফুডৰ পৰা সেনসিটিভ বা এলাৰ্জি আছে তাহাঁতৰ কাৰণে একদম নহয় ইমানখিনি আৰু ইয়াত বহুত ধুনীয়া কথা লিখা আছে বুজিছানে। আফটাৰ দিস হেল্থ শুড বি ইজি মানে ভয় পাইছে আৰু পেকেটটো বহুত ধুনীয়া। তাৰপাছত এতিয়া আমি পেকেটটো খুলিম। পেকেটটোৰ ভিতৰত এটা চিপছ ইয়াত লিখা আছে ফিয়াৰ দ্য ৰিপাৰ। লাষ্ট ওয়ার্ডস এনি লাষ্ট ওয়ার্ড টু কাৰণে পানিশমেন্ট আছে। পানিশমেন্টটো কি? এইটো খোৱা পাছতে এটা পানিশমেন্ট হয়। এইটো যে খাইছে সেইটো এটা ডাঙৰ পানিশমেন্ট আৰু ইয়াৰ লগত ধুনীয়া লিখা আছে যে এইটো খাই কিনে শৰ্ট টাৰ্ম লছ অফ স্পীচ মানে বহুত দেৰি কথা কোৱা ৰখি যাব বা কথা কব নোৱাৰিব, মুখখনৰ পৰা জুই ওলাব, মাউথ ফায়াৰ জুইটো কেনেকে ওলাব মুখৰ আৰু কৈছে চকু পানী ওলাব যিহেতু জ্বলা আৰু লাষ্টত কি লিখা আছে গম পাই RIP মানে এইটো খালে মানুহ মৰি যাব। ইয়াত লিখা আছে যে এইটো মানে বাইচান্স যদি এইটো খাই কিনে কিবা হয় তেন্তে মানে ব্ৰেইনটোৰ মানে একো হেৰি নাই মানে দায়িত্ব নাই মানে এইটো ওপৰত একো জিম্মাদাৰী নাই। বাকি এইটো এই চিপছটো কি বনছে গম পানে? কিবা কেৰলিনা ৰিপাৰ পেপাৰ এই আৰু এই মই এটা এইটো কৈ দিওঁ জলকীয়াটো বিষয়ে আমি আমাৰ যোনটো আমাৰ ভোট জলকীয়া যোনটো আমাৰ অসমৰ ইউজ হয় সেইটোতকে এইটো 2 টাইমছ মানে হটাৰ মানে আপোনাৰ স্পাইচি হয় মানে এইটো আফটাৰ ইফেক্ট বিলাক বেছি আৰু মানে মেইন কথা মোৰ মটিভটো মানে তাই যেতিয়া ক'লে মই ভাবিলো যে এইটো ৰিভিউ কৰা হ'ব কিছুমান মেবি কিছুমান ভিডিঅ' মই ভাবো কিছুমান ফেক মানে হেৰি কৰে নেকি কিমান কৰি থাকে ইমানটো হ'ব নালাগে। তো আজি গম পাই যাম কি হয় কি নহয়। তেন্তে বলক আমি আৰম্ভ কৰো চ্যালেঞ্জটো নে কি? আৰু ওচৰতে আমি এইবিলাক থৈ লৈছো মানে বাইচান্স যদি বহুত জ্বলা হৈ যায় আৰু আমি খাব লাগিব। আৰু চ্যালেঞ্জটো আমি চ্যালেঞ্জটো বুজোৱা নাই। চ্যালেঞ্জটো কি হয়? কি চ্যালেঞ্জটো কি হয়? চ্যালেঞ্জটো কি হয় মানে কি আমি এটা এইটো খাই কিনে এনেটো সবে খাব পাৰিব না আমি 5 মিনিট ৰখিব লাগিব। মেইন চ্যালেঞ্জ এইটো যে আমি খোৱাৰ পিছত আৰু 5 মিনিট ৰখিব লাগিব আৰু যোনে ৰখিব পাৰিব যোনে ৰেজিষ্ট কৰিব পাৰিব সিয়ে জিকিব। আৰু নো পানিশমেন্ট নাই। পানিশমেন্ট এইটো খোৱাতে পানিশমেন্ট নহয় ইমান জ্বলা খাম এইটো পানিশমেন্ট নহয় নি? মোৰ কাৰণে ভাল কাৰণ মইতো এনেও হাৰিবলৈ লৈছো। ভাল হাৰিমেই মই আৰু সিজাৰ আনিব। সিজাৰ এনেকে খালি পাৰিম তো। সিজাৰ আনিছো নোৱাৰিছো টন কেচি ভয় লাগিছে মোৰ এতিয়া। তোৰ ৰুমাল এখনো আনি দিছোন আৰু টিস্যু আছিলে ন দেখা পাব লাগিব ন অলপ ব্ৰাইটনেছ মাজে মাজে দেখাই দিম মানে আৰু ৰুমালটো দে অকমান আৰু বালিটো পানী আৰু হাতখন এইটো পাছত দিলে হ'ব। এইটো বেছি নাছে এইটো মই পেপাৰ পেকেটত ফালোতে জ্বলা লাগি গ'ল এনে কৈছো। এটা ফালো ন এতিয়া আমাৰ ওচৰত আহি গ'ল চিজাৰ এইটো ফালিম। দুই পিস নহয় এইটো ভঙা হয় এইটো একদম ক'লা ডেডলি চিপ ব্লেক চিপ বুলি লিখা আছিলে। এইটোৱে গোন্ধটো ইমান স্পাইচি লগা নাই। শুকান মছলা লগাই থৈ দিম মই পাৰিম জানো এটুকুৰা খাম নেকি? গোন্ধটো হেৰি নিচিনা তেতেলী শুকাই থলে যেনেকুৱা হয় যে সেইটো নিচিনা গোন্ধ। তেতেলী শুকাই মেলি এনেকুৱা মছলা দি মেলি যে ষ্টাৰ্ট কৰো। খোৱা শেষ হোৱাৰ পিছত টাইমাৰ দিব ষ্টাৰ্ট কৰো। পানী লাগিছে পানী এতিয়া নহয় ন সেইটো খুলি থ
এইটো মই খুলি দিম তো ষ্টাৰ্ট হা খুলি তো লাগিব পাৰে না ফটাফট মই খুলি দিম মই ইমান টাইম নালাগে ঠিক আছে তেন্তে ষ্টাৰ্ট 3 খাই শেষ হোৱাৰ পিছত ষ্টাৰ্ট 3 2 1 পাইছে কথা নকবি নহ'লে আৰু আমাৰ ষ্টাৰ্ট কৰিলো 5 মিনিট থাকিব লাগিব জ্বলা আছে এইটো খাওঁ নে অকণমান ভালখিনি আছে শুকান খুৰি জলকীয়া বহুত খাই দিয়া নিচিনা হৈছে এইটো নাখাওঁ নেকি মই নাখাই দিওঁ জ্বলা লাগিছে নাই লাগিছে অলপ পাছত আৰু ষ্টাৰ্ট হ'ব চাগে খালে হওক টাইম ষ্টাৰ্ট ন ইমানো নহয় হয় একোটি হৈ গৈছে এইটো খালে আহে নেকি চকু পানী ওলাইছে কাণখন গৰম হৈ গৈছে One minute 45 seconds. চালাৰ পৰা ওলাই দিবলৈ মন গৈছে ইমান মানে কম জ্বলা নহয় ডিঙিটো পুৰা পুৰি গৈছে হাতত মছলা লাগি আছে মই কাৰণে বিচিবও পৰা নাই চবত সোমাই গ'লে প্ৰব্লেম হ'ব কথা ক'ব পাৰিছোচোন তই পাৰিছ যেতিয়া তেন্তে ঠিক আছে ইয়াত লিখা আছিলে ন কিবা শ্বৰ্ট টাৰ্ম লছ অফ স্পীচ বুলি চ' এইটো কেঞ্চেল মাৰ ফায়াৰ এইটোতো নহয় সেইটো হৈছে মোৰ হৈছে চকু পানী এতিয়া অকণমান ঠিক হৈছে নাকৰ পৰা পানী ওলাইছে অলপ শুকান জলকীয়া দুটামান খাইলে জনাব লাগে তেনেকুৱা লাগিছে আৰু একো নাই লোৱা আমাৰ মাংসত বেছি জ্বলা দিয়ে ৰিপটো নহ'ব আৰু সেইটো কেঞ্চেল তাই পাৰিছে খাবলৈ মই ভাবিছো কেনেকে পাৰিছে মানে জ্বলাটো বেছি নাই মই বাৰু খাই থাকো মানে ইমান গম নাই পোৱা যিমান দেখা সিমান নহয় মানে মই জ্বলা নাখাওঁ তথাপিও পাৰি গৈছো পুৰাইছে ষ্টিল আৰু কণ্ট্ৰল কৰিব দুটা খাই দিব পাৰিলো এতিয়া ঠিক হৈ গ'ল ষ্টাৰ্টিঙত অকণমান মানে একদম ষ্টাৰ্টিঙত পুৰা এতিয়াতো একোৱে লগা নাই মানে কিবা খাইছিলো নিচিনাই লগা নাই ভিডিঅ'টো তাহাঁতি দেখা কি লাষ্টত বেছি জ্বলাটো দেখা মানে লাহে লাহে স্পাইচটো বাঢ়ি যায় কিবা কিন্তু তেনেকুৱা একো হোৱা নাই কিবা কিবি কৰি দিয়ে সেনেকুৱা একো হোৱা নাই নে আমাৰ বেছি কেপাচিটি অসমীয়া মানুহটো টপিকটো অসমীয়া টাইমটো আমাৰ কিমান 3:48 3 minutes 48 seconds এটা 51 হৈ গ'ল হাৰ্ডলি 1 minute 10 মিনিটটো পাৰি চাগে এতিয়া পাৰি তাই যেতিয়া পাৰিছে ন এটাই কথা কম এইটো জ্বলা নহয় মানে হয় জ্বলা নাইকিয়া কোৱা নাই জ্বলাটো থাকিব ন যিহেতু লিখা আছে কিন্তু মানে যোনটো মানে ইয়াত লিখা আছে কিবা কিবি মানে অকমান মানে জ্বলা নোখোৱা মানুহো পাৰিছে এইটো ভোট জলকীয়া মই কামুৰি নাখাওঁ জাষ্ট চেলেকি খাওঁ সিমানে পাৰো আকৌ আমাৰ ভোট জলকীয়াটো পাতা নাপায় ইমান ফৰেনাৰ বিলাক হয়তো তাহাঁতৰ মানে চিপছটো বেলেগ থাকে নি বাৰু এইটোতো কলাই আছিলে না চিপছটোতো চেমে হয় কিন্তু মানে মেবি সিহঁতি একেবাৰে নাখাইছে বইল খাই নাখাইছিলে মছলা এনেও কম খাই ন ফৰেনাৰ বিলাকে পাৰিছোতো খতমে হ'ব আৰু মোৰ এইটো নালাগে টেষ্ট নাই একোৱে নাই
খাই একদম ভাল নহয় এইটো প্ৰাইচ পেছা কিমান আছে বৰবাদ 200 200 rupees কৰিছে বেকত সব বেকাৰ একদম ফকতীয়া অলপ আছে জ্বলা একদম নখোৱা নহয় মানে পইচা এইটো মানে বহুত মানে আছে। যোনটো মানে হেৰি হয় মানে চেলেঞ্জ হিচাপে যে ইমান জ্বলা হয় এইটো নহয় চেলেঞ্জৰ কাৰণে এইটো জ্বলা কাম নাই ৱেষ্ট হ'ল মানি 5 minutes 15 seconds হ'ল তাৰপিছত তাই পাৰিছে একেবাৰে নাখায় ভাবিছিলো চকলেটস খাম একো ইউজে নহ'ল সো আমি কি আৰু ইমান দেৰি ৰখি লাভ নাই এইটো ইমান দেৰি যদি ইমান নাই, আৰামছে নাই, পাৰিছো একো তেনে নাই। আমি ৰখি লাভ নাই অ, 5 5 minutes হৈ হৈ গ'ল আমাৰ গ'ল, বাৰ অ। তেনে আমি ইয়াত ষ্টপ কৰিছো চেলেঞ্জটো আৰু চেলেঞ্জটো কোনো নিজিকিলে তাই হৈ গ'ল যিহেতু ষ্টিল আমি কমপ্লিট কৰিলো ন কমপ্লিট কৰিলো তাই হৈ গ'ল অ দুটাই জিকিলো ওকে 5 minutes 42 seconds থাকিল সো গাইজ আজি ভিডিঅ'টো শেষ কৰিছো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব সো বাই বাই নেক্সট ভিডিঅ'ত জলদি লগ পাই আছো বাই বাই